মাছৰ মাথাৰে কচু শাক বনাবলৈ আমি লৈছোঁ কলা কচুৰ ঠাৰি এনেদৰে কাটি লৈছোঁ। মাছৰ মাথা লৈছোঁ এইখিনিমান। আমাৰ খোৱা মানুহ কম, লগতে আমাৰ এই কচুখিনি দেখিছে নহয়, এইখিনি যেতিয়া আমি ৰান্ধিম তেতিয়া অকণমানেই হৈ যাব পমি, গতিকে আমি অকণমানেই লৈছোঁ মাছৰ মাথাও। আপোনালোকে খোৱা মানুহ অনুযায়ী ল'ব পাৰে কম বেছিকৈ। আৰু ইফালে লৈছোঁ আমি নহৰু কেইকোমান, জলকীয়া কেইটামান আৰু জিৰা অকণমান। এইখিনি আমি বটি ল'ম মছলাখিনি, আৰু এইখিনি বটা হোৱা মানে আমি এইফালে কচুখিনি প্ৰেছাৰ কুকাৰত দি দুটামান চিটি মাৰি ল'ম। আহক তেনেহ'লে আমি মাছৰ মাথাৰে কচু শাক বনাওঁ। চাওক, আমাৰ তেলটো ধুনীয়াকৈ গৰম হৈ গৈছে, আৰু কচুখিনিও চাওক ধুনীয়াকৈ আমি পানীটো আঁতৰাই লৈছোঁ ইয়াৰ পৰা, প্ৰেছাৰ কুকাৰৰ পৰা ওলাই, আৰু বঢ়িয়াকৈ সিজি গৈছে। এতিয়া আমি তেলটো গৰম হৈ গৈছে আমাৰ, এই তেলতে আমি শুকান জলকীয়া আৰু পাঁচফোৰণ, শুকান জলকীয়া মই ইয়াতে দুটা লৈছোঁ আৰু পাঁচফোৰণ অকণমান লৈছোঁ, এইখিনি আমি তেলত দি লওঁ। অকণমান ভজা হোৱাৰ পিছতে আমি ইয়াতে মছলাখিনি, মই যিখিনি মছলা কৈছিলোঁ মই বটি লৈছোঁ সেইখিনি দি দিম। হালধি দিম অলপমান, অকণমান এইখিনি ভাজি ল'ব মছলাখিনি। এইখিনি সময়তে আমি কচুখিনিও দি দিম। নিমখ দিম সোৱাদ অনুযায়ী। মোৰ নাকত ধৰিছে অকণমান, মছলাটো পুৰা গোন্ধ ওলাইছে যে, কেনে হাঁচি আহি গ'ল। এনেদৰে আপোনালোকে অকণমান লৰাই ভাজি ল'ব অলপ সময়। দেখিছে নহয়, গোন্ধটো একদম নাকে চাকে ধৰিছে। এতিয়া আমি মাছখিনি দি দিম। মাছখিনি দিয়াৰ পিছত আপোনালোকে অলপকৈ এনেদৰে লাহে লাহে মাছখিনি ভাঙি দিব। বেছি নাভাঙিব, বেছি ভাঙিলে গোটেই কচুখন একদম কটা হৈ যাব। অলপকৈ ভাঙি দিব। আমি ইয়াতে ইলিচ মাছৰ মাথা লৈছোঁ, আপোনালোকে যিকোনো মাছৰ মাথা ইয়াতে ব্যৱহাৰ কৰিব পাৰে। এনেদৰে ভাজি থাকিব। মাজে মাজে অকণমান মাথাবোৰ এনেকৈ অকণমান ভাঙি দিব। এনেদৰে ভাজি থাকিম আমি যেতিয়ালৈকে কচুৰ পানীখিনি এনেদৰে শুকাই নাযায়। শুকাই নোযোৱালৈকে আপোনালোকে ভাজি থাকিব কচুখিনি। সেয়া দেখিছে নহয়, কচুৰ পানীখিনি লাহে লাহে শুকাই আহি আছে, আৰু অলপ আমাৰ শুকাব লাগিব। আমি এনেদৰে 10 মিনিটমান সময় ভাজি থাকিম। কচুৰ শাক খাবলৈ বিৰাট ভাল পাওঁ মই, আপোনালোকে এনেদৰে খাই চাব। খায়েই নিশ্চয়, বহুতে খায় এনেকৈ। এবিধ একদম থলুৱা খাদ্য আমাৰ, একদম কম মছলাত, যিকোনো আপোনালোকে ইয়াতে মাছৰ মাথা ব্যৱহাৰ কৰি মানে একদম কম মছলাত বঢ়িয়াকৈ খাব পাৰে। আৰু
খোৱাটো উপকাৰী। গতিকে এনেদৰে ভাজি থাকিম আমি আৰু অলপমান সময়। এয়া চাওক, কচুখিনি আপোনালোকে মাজে মাজে এনেদৰে লৰাই থাকিব, লৰাই ভাজিব, যাতে কচুখিনি কেৰাহীৰ তলিত লাগি নধৰে। এই কচুবিধ আপোনালোকে এনেকৈ মাছৰ মাথাৰে যে খাব তেনেকুৱা কোনো কথা নাই। আপোনালোকে যদি নিৰামিষভাৱে খাব খোজে তেনেহ'লে আপোনালোকে খাব পাৰে। নিৰামিষৰ লগত আপোনালোকে নিৰামিষ খালে আপোনালোকে যিটো মই নহৰু দিছোঁ সেইটো নিদি আৰু ইয়াতে মাছৰ মাথাৰ সলনি বুট বা নাৰিকল ৰুকা যে পায় আমাৰ, নাৰিকল ৰুকি লৈ আপোনালোকে ইয়াত দি খাব পাৰে। বহুত ভাল লাগে সেইবিধ খায়ো, বেলেগ ধৰণৰ সোৱাদ এটা আহে, ভাল লাগে খাই। আপোনালোকে যদি বিচাৰে মই সেই তেনেকুৱাকৈ নিৰামিষভাৱে বনোৱাটো মোক নিশ্চয় জনাব, মই আপোনালোকক দেখুৱাম বনাই। চাওক, আমাৰ কচু শাকখন লাহে লাহে হৈ আহিছে, পানীখিনি শুকাই গৈছে বঢ়িয়াকৈ। এতিয়া আৰু অলপমান সময় ভাজিয়ে আমি নমাই থ'ম। এয়া চাওক, আমাৰ কচু শাকখন নমাব পৰা হৈ গৈছে। এয়া এইখিনি সময়তে মই ইয়াতে অকণমান চেনি দি দিম। চেনি দিলে খাবলৈ এইখন জ্বলা মিঠা হয়, ধুনীয়া। আপোনালোকে এইটো ইচ্ছা কৰিলে নিদিবও পাৰে, কিন্তু মই দিওঁ, মই অলপমান জ্বলা মিঠাকৈ খাই ভাল পাওঁ এটি। আপোনালোকে ট্ৰাই কৰি চাব পাৰে এনেদৰে দি, যদি আজিলৈকে এনেদৰে চেনি দি পোৱা নাই এবাৰ দি চাব পাৰে, ভাল লাগে খাই। গতিকে আহক এতিয়া আমি এইটো নুমাই লওঁ। এয়া চাওক, আমাৰ মাছৰ মাথাৰে কচু শাক বনোৱা হৈ গ'ল। আপোনালোকে এনেদৰে খাই চাব আৰু মোক জনাব কেনেকুৱা হৈছে। গৰম ভাতৰ লগত এনেদৰে মাছৰ মাথাৰে কচু শাক খাই বৰ ভাল লাগে, লগতে নেমু লৈ ল'ব। ধন্যবাদ।